Hello everyone. আজি আমি এফালে যাবলৈ ওলাইছো দেই। এয়া সক টাইৰন আমাৰ ওলাই কৰি ৰেডি হৈ গল। টাইৰনৰ দেউতাক আৰু মই আৰু টাইৰন আমি তিনজন ওলাইছো আৰু এফালে সক মায়ে সজিনা পৰাই আছে। তো বলক ভিডিওটো আৰম্ভ কৰো। থাম্বনেল চাই হয়তো আপোনালোক সকলোৱে বুজি পাইছে আমি কোনফালে যাবলৈ ওলাইছো। এয়া সক নম্বৰ অভয়াৰণ্যৰ মাজে মাজে এক জয়াল ৰাস্তাৰে হৈতে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছো পুৱা 7:30 বজাতে। ৰাস্তাটো দেখি বাৰু আপোনালোকৰ ভয় লাগিছে নে নাই? মোৰ কিন্তু গৈ থাকোতে খুব ভয় লাগিছিলে। সক কেনেকুৱা ইয়াৰ টাৰ্নিং বিলাক দেখিবলৈ আৰু কাখত দুই সাইডে অকল জংঘল আৰু জংঘলে দেখা পাব। মাত্ৰ কৰবাত দুই এখন গাড়ী আগে পিছে গৈ আছে। তাৰ বাদে আৰু আমাৰ লগত কোনো নাই। মাত্ৰ আমি তিনিটা আমাৰ বাইকখনত উঠি আগলৈ আগবাঢ়ি এটা দীঘল ৰাস্তাৰে সাপডালৰ নিচিনাকৈ পৰি থকা ৰাস্তাৰ ওপৰেদি আমি পাৰ হৈ গৈ আছো। অতিকমেও 40-45 মিনিটমান সময় আমি হাবিখন পাৰ হওঁতে লাগিছিলে আৰু এয়া চিলনীজান পাইছোহি আৰু অকণমান দূৰ যাবলৈ আছে। আৰু ওপৰত এয়া চক আজি বেলি চাকে নোলাবই। ঘৰৰ পৰা আহোঁতে গমেই নাপালোঁ বতৰটো যে বেয়া কৰিছে। তাৰপিছত ফাইনেলি আহি আমি এয়া মন্দিৰৰ গেট সোমাইছোহি আৰু এইবিলাক চক আপোনালোকে কিমান ধুনীয়াকৈ দোকান পোহাৰবিলাক আছে। ইয়াত মেলাৰ নিচিনাকৈ হয়, প্ৰায় সদায় এই দোকানবিলাক থাকে। আৰু আমি গৈ প্ৰথমতে ধুনীয়াকৈ বাইকখন ৰখাই লৈছোঁ আৰু ৰখাই লোৱাৰ লগে লগে আপোনাৰ সেইডোখৰত দোকানীবিলাকে আগতীয়াকৈ আপোনাক আগবঢ়াই নিবলৈ আহিবই, কাৰণ তেওঁলোকৰো স্বাৰ্থ জড়িত হৈ আছে। ব্যৱসায়টো আৰম্ভ কৰিব লাগিব মানে আগবঢ়াই নিবই লাগিব। আৰু আমি হেলমেট আৰু ৰাখি লৈ শৰাই বস্তুখিনি ধুনীয়াকৈ লৈ ল'লোঁ। কোনো বলা মানুহ লাইন লাগিলে। আমি মন্দিৰ গৈ পাওঁতে প্ৰায় 9:30 মানেই বাজিছিলে আৰু এয়া চক মন্দিৰত মানুহে ভিৰ। সকলোৱে লাইন পাতি থিয় হৈ আছে দেৱী মা দৰ্শনৰ কাৰণে। নহবই বা কিয়, এয়া হৈছে দুৰ্গা মাৰ এক জাগ্ৰত থান, জাগ্ৰত মন্দিৰ, দেওপানী মন্দিৰ। সকলোৱে সেইবাবে নিজৰ মনোবাঞ্ছা পূৰণৰ কাৰণে মাৰ আশীষ বিচাৰি আহিছে। আটাইৰে লগতে আমিও লাইন পাতি থিয় হৈ আছোঁ। আৰু এইফালে চক এডোখৰৰ পৰা আমি গৈ মন্দিৰত সোমাওঁ মানে কমেও 15-20 মিনিট লাগিব। আপোনালোকো হয়তো আহোঁতে ইয়াত প্ৰথমতে লাইন পাতি থকাৰ কাৰণে অকণমান বেয়া লাগিবও পাৰে, কিন্তু নহয়, এয়া দুৰ্গামাৰ এক জাগ্ৰত থান কাৰণে ইয়াত সকলোৰে মনোবাঞ্ছা পূৰ্ণ হয় বুলি কোৱা শুনিছোঁ। সেইকাৰণে আমিও ধৈৰ্য সহকাৰে ইয়াত লাইন পাতি থিয় হৈ আছোঁ। সকলো ঠাইৰে নিজস্ব গোপনীয়তা বুলি কিছু কথা থাকে। সেইবাবে মন্দিৰৰ ভিতৰৰ ভাগ চোৱা আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। মই মন্দিৰৰ চৌপাশৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ৰঙাবিলাক কি বাৰু আপোনালোকে ধৰিব পাৰিছেনে? এইবিলাক আচলতে একোডাল ৰঙা ফিটা, জানেনে? বহুত মানুহে যে বান্ধিছে, সেইবাবে এনেকুৱা ডাঠ হৈ গৈছে, অন্য বেলেগ বস্তুৰ নিচিনা লাগিছে। এজোপা আচলতে এজোপা গছ হয়। যিকোনো মনোবাঞ্ছা কৰি যদি এই গছজোপাত ৰঙা ফিটা বান্ধে তেতিয়া বোলে মনৰ আশা পূৰ্ণ হয়। বান্ধাৰ পিছত 3 পাক বোলে ঘূৰিব লাগে আৰু যেতিয়া আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব তেতিয়া আকৌ আহি খুলি পেলাবহি লাগে বোলে। এই বুলি লোকবিশ্বাস আছে আৰু।
আৰু এয়া দেখিছেনে আমি চাকি দি প্ৰায় হৈয়ে গৈছে আৰু সেইফালে চক একেবাৰে গেটৰ মুখৰ পৰা মানুহে লাইন পাতিছে মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে আমি কিন্তু এই আখেত যে বহি আছে ইয়াৰ পৰাও বহুত আগত এই গছজোপা মানৰ পৰাহে আমি লাইন পাতিবলগীয়া হৈছিলে কিয়নো আমি সোনকালে আহিছিলোঁ এটা পুখুৰী আছে বোলে পুখুৰীটোতে বোলে কাছ ওলায় যদি ভাগ্য ভাল হয় আপোনালোকে চাবলৈ পাব ময়ো দেখাই যাম চাওঁচোন বাৰু আগতে বোলে ইয়াতে বহুত কাছ আছিলে কিন্তু এতিয়া পানী শুকাই গৈছে আৰু কিবা কিবি খাবলৈ দিলেহে ওলাই বুলি কোৱা শুনিছিলোঁ কিন্তু আমাৰ হাতত একো নাছিলে খাবলৈ দিবলৈ সেইবাবে দেখা নাপালোঁ আকৌ তেনেকৈ উভতি গুচি আহিবলগীয়া হ'ল আৰু बोला হ'ব बोला दोनों लगे फोटो के मैं दिखाई दिया ধুনীয়া লাগিছে দেই এতিয়া আহি ঘৰ পাই গ'লোহি ৰাস্তাত বৰষুণ গোটেই বৰষুণত তিতি আহিছোঁ এইফালে চব গোটেই পানী ভৰ্তি হৈ আহিছে কিন্তু ৰাস্তাত আহোঁতে যে ৰিজাৰ্ভৰ মাজতে আজি হাতী জাক এটা লগ পাইছিলোঁ অলপতে যেনে তেনে কথমপি পাৰ হৈ আহিছোঁ আৰু আজি ব্লগটো ইমানেই আছিলে আপোনালোকে চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্ট কৰি জনাব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই বাই